Welcome to Youngstar Assam. আজি মই আপোনালোকক Realme E1 ফোনৰ আনবক্সিং ভিডিঅ'টো বনাম। এইটো মোবাইল ক্যামেৰা 13 মেগাপিক্সেল 2 মেগাপিক্সেল ফ্ৰন্ট আছে 25 মেগাপিক্সেল প্ৰিন্টিং দাম আছে ইয়াত 11999 মই কিন্তু কিনিছো 8499 বলক ভিডিঅ'টো আৰম্ভ কৰো। এইটো ইয়াত চাই লওক এইটো গেট কি বা আছে এইবোৰ পুস্তিকা এইবোৰ আপোনালোক নকলে হ'ব। এইটো হৈছে কভাৰ ফ্লেক্সিবল কভাৰ আৰু এইটো মাল মেইন বস্তুটো এইটো আৰু ইয়াত কি আছে চাই লওক এইডাল আছে চাৰ্জাৰ to USB type B to C নহয় বলক এতিয়া মেইন বস্তুটো আমি চাও ইয়াৰ পিছফালটো বেলেগ মস্তি লাগিছে এইটো মোবাইলটো কেনে লাগিছে কমেন্ট কৰি জনাব। এইটো কেনেকুৱা মোবাইল ক্যামেৰাটো চাই লওক এনেকুৱাই আৰু আজিলৈ ভিডিঅ'টো ইমানতেই সমাপ্ত কৰিলোঁ। কমেন্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগিল এইবিলাক এৰি দিয়ক বাই বাই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।